Hey friends, welcome to Sandipon 18 YouTube channel. আৰু আমি আজি আপোনালোকলৈ লৈ আহিছোঁ এটি খুবেই ভাল খবৰ। আপোনালোকে হয়তো সেই খবৰটো শুনি নিশ্চয়কৈ ভাল পাব। সেই খবৰটো হৈছে অভিনেতা যতীন বৰাৰ বিষয়ে। আজি আমি অভিনেতা যতীন বৰাৰ বিষয়ে খুবেই এটা ভাল খবৰ দিবলৈ গৈ আছোঁ। আশা কৰোঁ আপোনালোকে সেই খবৰটো শুনি ভাল পাব। আপোনালোকে হয়তো জানে যে নাট্য সম্ৰাট বুলি ক'লেই আমাৰ মনলৈ প্ৰথম নামটো আহে অভিনেতা যতীন বৰা। সেই অভিনেতা যতীন বৰাৰ নাটক আমি কিমান চাইছোঁ। মই পিছে তেখেতৰ নাটক বহুত সৰুতেই চোৱা, এতিয়া নামখিনি যদিও মনত নাই, তথাপিও নাটকৰ সম্ৰাট বুলি ক'লে আমি তেখেতকে প্ৰথম মনত পেলাওঁ। গতিকে 6 বছৰৰ অন্তত আমি এইবাৰ তেখেতক দেখিবলৈ পাম ইতিহাস থিয়েটাৰ। তেখেতে কোৱা মতে তেখেতে 6 বছৰ বিৰতিৰ পিছত তেখেতে ইতিহাস থিয়েটাৰ আকৌ আহিছে। তেখেত ইতিহাস থিয়েটাৰলৈ আমি পোষ্টাৰখন দেখাই দিছোঁ। তেখেতৰ পোষ্টাৰখন মুকলি হৈছে বৰ্তমান। এইখন হৈছে মহাবীৰ লাচিত নামৰ ইতিহাস থিয়েটাৰৰ। আৰু এখন আমাৰ হাতত পোষ্টাৰ আছে, সেইখন আছে জয় পুৰা মানুহ বুলি। দুইখনে ইতিহাস থিয়েটাৰ। বৰ্তমান তেখেতৰ ফেচবুক পোষ্টৰ পৰা আমি এই দুখন পোষ্টাৰেই লাভ কৰিব পাৰিলোঁ। আৰু আপোনালোকে যদি চাই 2024-25 বৰ্ষত তেখেতে এইবাৰ ইতিহাস থিয়েটাৰলৈ যাব। আৰু তেখেতে হয়তো আমি তেখেতক চিনেমাটো দেখিম, কিন্তু তেখেতে যিহেতু বেছিভাগ সময় নাটকতেই দিব লাগিব, সেইকাৰণে হয়তো তেখেতক আমি অলপ কম দেখা পাম টেলিভিজন স্ক্ৰীণত বা চিনেমাৰ পৰ্দাত। তথাপিও আমি এইবাৰ ইতিহাস থিয়েটাৰ চাম বুলি আমি ভাবি থৈছোঁ আৰু আপোনালোকেও চাব বুলি আশা ৰাখিছোঁ। গতিকে আমি তেখেতৰ পৰা আশা কৰিব পাৰোঁ যে 2024-25 নাট্যবৰ্ষত তেখেতে যাতে তেখেতৰ অভিনয়েৰে বহুতখিনি যাতে মনোৰঞ্জন পাওঁ তাকে আশা কৰিছোঁ। আৰু তেখেত যিহেতু ইমানেই ভাল অভিনেতা, গতিকে তেখেতৰ কোনো নিগেটিভ পইণ্টছ নাই। গতিকে তেখেতৰ কাম যে ভাল হ'ব আমি জানো, আৰু তেখেতৰ প্ৰত্যেকটো কাম আৰু সকলোৰে প্ৰত্যেকটো কাম যাতে ভাল হওক, তেখেতৰ থিয়েটাৰ ভাল হওক 2024-25 নাট্যবৰ্ষ। আৰু আপোনালোকেও চাব ইতিহাস থিয়েটাৰ, আৰু আমিও চাম ইতিহাস থিয়েটাৰ। আপোনালোকে সকলোখিনি ডিটেইলছ আপোনালোকে পাই গৈছে বৰ্তমান। গতিকে আপোনালোকে গম পালে যে 2024-25 নাট্যবৰ্ষত যতীন বৰা ইতিহাস থিয়েটাৰত থাকিব। পোষ্টাৰো দেখাই দিছোঁ। আৰু আপোনালোকে যিহেতু মই আগতেই কৈছিলোঁ, আপোনালোকে আমাৰ সন্দীপন 18 চেনেলত কোনো ধৰণৰ ফেক নিউজ নেপায়। যি নিউজ দিম চব সত্য নিউজ। বহুত আমি বিচাৰি যিবোৰ ৰিয়েল নিউজ সেইবোৰহে আমি বিচাৰি উলিয়াওঁ। গতিকে যদি ভিডিঅ'টো ভাল পালে আমাৰ চেনেলটোক লাইক, ছাবস্ক্ৰাইব, কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব বুলি আশা থাকিল। থেংক ইউ।